নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিসকল বন্ধু বান্ধৱীয়ে গ্ৰেড 4 ভাইভা দিবলৈ আগন্তুক সময়ত যাব আপোনালোকে এইকেইটা কথা সদায় মনত ৰাখিব। ভাইভা দিবলৈ যোৱাৰ আগৰ সময়ত আপোনালোকে এইকেইটা ভুল কেতিয়াও নকৰিব। আহক চাওঁ সেই ভুলকেইটা কি কি। বান্ধৱীসকল ইয়াৰে প্ৰথমটো কথা হৈছে আপোনালোকে ভাইভা দিবলৈ যেতিয়া সোমোৱাৰ আগতে আপোনালোকে সুধিব লাগিব যে ছাৰ সোমাব পাৰোঁনে বা মে আই কাম ইন ছাৰ। আপোনালোকে যিটো ভাষা ভালদৰে জানে সেই ভাষাটোতহে কথাটো ক'ব। ধৰক আপুনি ইংৰাজী ভালদৰে জানে তেনেহ'লে আপুনি মে আই কাম ইন ছাৰ বুলি ক'ব, আৰু যদি আপুনি ইংৰাজী ভালদৰে নাজানে তেনেহ'লে আপুনি অসমীয়াতে সুধিব। কাৰণ আমাৰ লগত ভাইভা দিয়া বহুতৰে এনেধৰণৰ হৈছে যে তেওঁলোকে প্ৰথমতে সোমাওঁতে ইংৰাজীত মে আই কাম ইন ছাৰ বুলি ক'লে, আৰু তাৰ লগে লগে তেওঁলোকক সোমাই যোৱাৰ পাছৰ পৰা ইংৰাজীতে বিভিন্ন ধৰণৰ প্ৰশ্নবোৰ কৰাৰ ফলত তেওঁলোকে উত্তৰবোৰ ভালদৰে দিব নোৱাৰিলে, আৰু জনা উত্তৰসমূহো তাৰ ফলত ভালদৰে দিব নোৱাৰাৰ কাৰণে তেওঁলোকৰ ভাইভা বেয়া হৈছে। বা আপোনালোকে ইংৰাজী ভালদৰে ক'ব জানে অসমীয়া ভালদৰে নাজানে তেনেহ'লে আপোনালোকে আৰম্ভণিটো ইংৰাজীৰ পৰাই কৰিব। দ্বিতীয়টো কথা হ'ল আপোনালোকে যেতিয়া ভাইভা দিব তেতিয়া আপোনালোকে কেতিয়াও এটিটিউডত নাথাকিব। ধৰক আপুনি যিকোনো এটা প্ৰশ্ন কৰিছে আৰু প্ৰশ্নটো আপুনি খুব গহীনভাৱে বা বডি লেংগুৱেজটো বৰ বেলেগ ধৰণে দিছে তেনেধৰণৰ কেতিয়াও নকৰিব। আপুনি যিমান পাৰে সহজ সৰলভাৱে ক'ব, আৰু যিকোনো এটা কথা কওঁতে আপুনি অধিক উন্নত মানৰ শব্দ ক'বলৈ চেষ্টা নকৰিব। তেনেধৰণৰ কৰিলে আপোনালোকক বেছি টান প্ৰশ্ন কৰিব আৰু আপোনালোকে উত্তৰটো দিব নোৱাৰিলে আপোনালোকৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। বান্ধৱীসকল তৃতীয়তে মনত ৰাখিবলগীয়া কথাটো হৈছে আপোনালোকক যেতিয়া প্ৰশ্ন কৰিব আপোনালোকে তাৰ উত্তৰটো খুব লৰালৰিকৈ দিবলৈ চেষ্টা নকৰিব, বা প্ৰশ্নটো ভালদৰে নুশুনাকৈয়ে আধা শুনিয়ে উত্তৰটো দিবলৈ চেষ্টা নকৰিব। তেনেধৰণৰ কৰিলে আপোনালোকৰ উত্তৰটো আপোনালোকে জানিলেও শুদ্ধ ৰূপত মুখৰ পৰা নোলাবও পাৰে, কাৰণ সেইটো সময়ত আপোনালোকৰ উত্তৰটো যদি ভুল হয় বা খুব লৰালৰিকৈ দিবলৈ চেষ্টা কৰে, মুখৰ পৰা যদি স্পষ্টকৈ নোলায় তেনেহ'লে আপোনাৰ উত্তৰটো ভুল হৈ যাব আৰু আপোনালোকৰ প্ৰতি তেওঁলোকৰ মনোভাৱটো সলনি হৈ যাব। আৰু লৰালৰিকৈ উত্তৰ দিবলৈ চেষ্টা কৰাৰ কাৰণে মোৰ লগৰ এগৰাকীৰে তেখেতৰ কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে সুধিছিল, আৰু তেখেতৰ ডিষ্ট্ৰিক্টটো যিটো ডিষ্ট্ৰিক্টৰ পৰা আহিছে তেখেতে লৰালৰিকৈ উত্তৰ দিয়াত শব্দটো ডিষ্ট্ৰিক্টটোৰ নামটো ভুল হৈ গৈছে, আৰু তাৰ লগে লগে তেওঁৰ ওপৰত বেয়া প্ৰভাৱ পৰিছে আৰু তেওঁক খুব বেছি প্ৰশ্ন নকৰাকৈয়ে আহিবলৈ দিছে। আপোনালোকে তেনেধৰণৰ কেতিয়াও নকৰিব। সকল চতুৰ্থতে মন কৰিবলগীয়া কথাটো হৈছে যে আপোনালোক যদি ৰিচেণ্টলি গ্ৰেজুৱেটেড হয় তেনেহ'লে আপোনালোকক তাত যেতিয়া সুধিব যে আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছেনে, তেতিয়া যদি আপোনালোকে উত্তৰত কয় যে হয় গ্ৰেজুৱেশ্যন কৰিছোঁ ৰিচেণ্টলি যোৱা ছেপ্টেম্বৰ মাহত বা অক্টোবৰ মাহত, তাৰপিছতো তেওঁলোকে আপোনালোকক ৰিজেকশ্যন ফৰ্মখন পূৰাবলৈ দিব পাৰে। তাৰ জৰিয়তে তেওঁলোকে এইটো টেষ্ট কৰিব বিচাৰে যে আপোনালোক কিবা এটা কামৰ ক্ষেত্ৰত কিমান এলাৰ্ট হয়। আপোনালোকে যদি কোনো ধৰণৰ প্ৰশ্ন নকৰাকৈ বা ফৰ্মখনত কি লিখা আছে নপঢ়াকৈ বা তেওঁলোকক নুসুধাকৈ ফৰ্মখনত চাইন কৰি দিয়ে, আপোনালোক ৰিজেক্ট হোৱাৰ লগতে আপোনালোক যে কোনো কামৰ ক্ষেত্ৰত সতৰ্ক নহয় সেই কথাটো তেওঁলোকে বুজি উঠিব, আৰু আপোনাৰ পাবলগীয়া চাকৰিটো হেৰুৱাব লগা হ'ব পাৰে। গতিকে এইটো কথা সদায় মনত ৰাখিব। আৰু পঞ্চমতে আপোনালোকে মন কৰিব যে আপোনালোকে কেতিয়াও এটেণ্ডেঞ্চ ফৰ্মত চহী নকৰাকৈ উভতি নাহিব, আৰু এটেণ্ডেঞ্চ ফৰ্মত আপোনালোকে চাইন কৰোঁতে চাব যে আপোনালোকৰ ফটো থকা বক্সটোৰ কাষতে পাছিং কেটেগৰীটো লিখা থাকিব। আপোনালোক যিকোনো কেটেগৰীৰে হ'ব পাৰে, SC, OBC, MOBC যিকোনোৰে হ'ব পাৰে, কিন্তু আপোনালোকে কোনটো কেটেগৰীত পাছ কৰিছে সেইটো চাই আহিব। যদি আপোনালোকে ৰিজাৰ্ভেশ্যনত পাছ কৰিছে তেনেহ'লে আপোনালোকৰ কাষ্টটোৱে লিখা থাকিব, আৰু যদি আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীত পাছ কৰিছে তেনেহ'লে পাছিং কেটেগৰীটোত আপোনালোকৰ লিখা থাকিব যে আপুনি জেনেৰেলত পাছ কৰিছে। আপোনালোকে এই কথাটো চাবলৈ কেতিয়াও নাপাহৰিব। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত মন কৰিবলগীয়া কথা এইকেইটাই। আপোনালোকে আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।